মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটোৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহৰ বিষয়ে অকণমান আলোচনা কৰিব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰতহে প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ ভাৰতৰ সংবিধান প্ৰণেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক অনুসৰণ নকৰি কানাডাৰ সংবিধানকহে অনুসৰণ কৰিছিল। কানাডাৰ সংবিধানখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে তেনেকুৱা ব্যৱস্থা দেখিবলৈ পোৱা নাযায়। সেয়েহে বহুতে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক ঢিলা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থকা বুলিহে অভিহিত কৰিব খোজে। যি কি নহওক, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটোত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ বা চৰিত্ৰসমূহ আমি বিশ্লেষণ কৰি এই ধৰণে পাওঁ। প্ৰথমতে আমি ক'ব পাৰোঁ, ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত এককেন্দ্ৰিক চৰকাৰৰহে বহুতো গুণ ইয়াত একাত্ম হৈ আছে। অৰ্থাৎ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত এককেন্দ্ৰিক চৰকাৰৰ বহুতো গুণ দেখিবলৈ পোৱা যায়। সেয়েহে বহুতে ক'ব খোজে যে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো গঠনতহে যুক্তৰাষ্ট্ৰ, কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি কৈ থকা দেখিবলৈ পোৱা যায়। দ্বিতীয় বৈশিষ্ট্যটো আমি ক'ব পাৰোঁ যে ভাৰতৰ অংগৰাজ্যসমূহক আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে বিলগ্ন হোৱা বা আঁতৰি যোৱা অধিকাৰ ইয়াত নাই। অৰ্থাৎ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত অংগৰাজ্যসমূহক আঁতৰি যোৱাৰ অধিকাৰ প্ৰদান কৰা হোৱা নাই। তৃতীয়তে আমি ক'ব পাৰোঁ, ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। যি ধৰণে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰত্যেকখন ৰাষ্ট্ৰতে বা অংগৰাজ্যতে একোখন সুকীয়া সংবিধান আছে, ঠিক তেনেধৰণে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত কিন্তু একক সংবিধানৰ ব্যৱস্থা কৰা নাই। আমাৰ দেশখনত বা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত বা ভাৰতবৰ্ষত এখনেই সংবিধান আছে, সেয়া হৈছে ভাৰতীয় সংবিধান। তাৰপিছতে আমি আন এটা বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ, সেয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰ দৰে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আমাৰ দেশত নাই বা আমাৰ ভাৰতবৰ্ষত সেয়া দেখিবলৈ পোৱা নাযায়। অৰ্থাৎ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ভাৰতবৰ্ষত প্ৰত্যেকজন নাগৰিকে ভাৰতবৰ্ষৰ নাগৰিক বুলিহে কোৱা হয়। অৰ্থাৎ এখন দেশৰে নাগৰিক, সেয়া হৈছে ভাৰতীয় নাগৰিক। তাৰপিছতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত আমি বহুতো তেনেকুৱা ধৰণৰ বৈশিষ্ট্য বা চৰিত্ৰ দেখিবলৈ পাওঁ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ বা দুই ধৰণৰ দুখলপীয়া চৰকাৰৰ ব্যৱস্থা আছে। ঠিক তেনেধৰণে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোতো দুখলপীয়া চৰকাৰ বা দুই ধৰণৰ চৰকাৰ দেখিবলৈ পোৱা যায়। সেয়া হৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ। ঠিক তেনেধৰণে ক্ষমতাৰ ভাগ বিতৰণ হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ এটা অন্যতম বৈশিষ্ট্য। সেই কথাটো আমি দেখিবলৈ পাওঁ যে আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোতো ক্ষমতাৰ ভাগ বিতৰণ কৰি দিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণৰ এই ব্যৱস্থাটো কিন্তু স্পষ্টকৈ দেখিবলৈ পোৱা যায়। ঠিক তেনেধৰণে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো এক সুদৃঢ় স্থিতি থকা দেখিবলৈ পোৱা যায়। গতিকে এনেধৰণে আমি আমাৰ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত বিভিন্ন ধৰণৰ পাৰিবাৰিক তেনেকুৱা বৈশিষ্ট্যসমূহ আমি দেখিবলৈ পাওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই কথাখিনি বুজি পাইছা আৰু ইয়াৰ দ্বাৰা তোমালোকে উপকৃত হ'ব বুলি মই আশা কৰিছোঁ।